Hey guys, welcome back to my another mini vlog. আৰু আজি মই বনাম বুলি ভাবিছো আমাৰ সকলোৰে প্ৰিয় মাছৰ টেঙা আৰু এয়া মই থেকেৰা টেঙা তিয়াই থৈছিলো আৰু এয়া মাছ আৰু এতিয়া মই কেৰাহীত মিঠা তেল দি সৰিয়হ দিম অকণমান আৰু তাৰ পিছত মই ইয়াত টেঙা আৰু অকণমান চাউলৰ গুড়ি সৈতে মিলাই ইয়াত দি দিম আৰু লগতে এবাটিমান পানী দিম আৰু এতিয়া ইয়াত দিম সোৱাদ অনুসৰি নিমখ অকণমান হালধি গুড়ি আৰু অকণমান জিৰা গুড়ি আৰু এইখিনি অলপ সময়ৰ কাৰণে উতলি অহালৈকে ৰাখি থ'ম ভালদৰে এইখিনি উতলি অহাৰ পিছত ইয়াত মাছখিনি দি দিম আৰু অলপ সময়ৰ কাৰণে ৰাখি থ'ম আৰু এয়া আমাৰ মাছৰ টেঙা ৰেডি হৈ গ'ল আৰু ইয়াক আপুনি ভাতৰ লগত পৰিৱেশন কৰিব পাৰে